এতিয়া মানে উঠিছে এইকাৰণে হেই গাইস মানে একদম বানপানী বেয়া মানে এই ভিডিঅ'টো মানে বানপানীৰ কাৰণেই আনিছো ভিডিঅ'টো বানাতে পুৰা ইপাৰে মাতটো গাইস ঠিকে আছে প্ৰথমে চক এতিয়া আমাৰ মই এডিট বুজাই কৰাতে দিছো কিবা ভিডিঅ'টো মানে মাতটো ভিডিঅ'টো কৰাতে নহা মাতটো হৈছি অৰা নাই মই উৰিছি ক'ব পৰা নাই এতিয়া কি কাৰণ হৈছি এডিট কৰোঁতে কিবা একদম হৈ বেয়া গৈছে নাপাব মই সেইকাৰণে চেষ্টা কৰি এতিয়া আছো আপোনালোকক মই মাতটো ঠিক দেখাই দি কৰাৰ কাৰণে কৈছো মাতটো অৰাই নাই এতিয়া ভিডিঅ'টোত গাইস মানে বানপানী চক গাইস হয় আৰু মই দেখাই দিম চক গাইস এতিয়া হৈছে গুৱাহাটী চিটি আনিছি এতিয়া এই ভিডিঅ'টো মই বানাইছোঁ বানাইছে যোনখিনি কথা কৈছোঁ এইখিনি কথা এতিয়া মই কৈ দিছোঁ নহ'লে আপোনালোকে গম নাপাব ইপাৰে যেনে এচি চুইমিং পুলৰ নিচিনাই এচি পৰিৱেশ গা ধুব আহিব গাইস আৰু বাহিৰৰ পৰিৱেশে নাই পৰিৱেশ কি দেখাম খোজকাঢ়ি আপোনালোকে চুইমিং পুলৰ নিচিনা গা ধুব চব পাৰিব ভিডিঅ'টো ভাল লাগিলে মহাসাগৰৰ লাইক চাইক নিচিনা কৰি দিব যেনে হৈছে লাইক চাইক অৱস্থা নাহে আজিকালি বাকী এতিয়া ৰুমত উঠা নাই ইপাৰে এইটো ৰুমত মানে বাৰাণ্ডাখিনি চক আৰু ইপাৰে পৰিৱেশ চক ৰাস্তাত আমাৰ যোৱাই ৰাস্তাৰ পৰিৱেশ নাই চব গাইস চক ইটা পাৰি যাবা অৱস্থা ইচ হৈছে পৰিৱেশ চক গাইছ একদম ইমান বেয়া নায়ে হৈছে গাইস পৰিৱেশ কি আৰু কৰো মাটি ঢালি দিব বনাব মাটি চক গাইছ এই ভিডিঅ'টো ইমানেই নেক্সট এই ভিডিঅ'ত মই লগ পাম আৰু ফাৰ্ষ্টতে দি দিছোঁ মই আপোনালোকে দেখা পাইছে মানে বোলে ভিডিঅ'টো যদি চাইছে চব মানে আৰু পৰিৱেশ আমাৰ বেয়া হৈ তাতে গৈছে গাইছ ফাংচন হৈছে সেইকাৰণে আৰু ভিডিঅ'টো ফাংচনৰ দিব পৰা নাই বিৱৰণখিনি মানে গান দি দিছোঁ ইফালে ফাংচনত আমাৰ হয় ফাংচন ৰাতি চক চাই ল'ব এই ভিডিঅ'টো ইমানেই নেক্সট ভিডিঅ'ত মই লগ পাম আৰু কি ক'ম মাতটো অহা নাই মই এতিয়া কৈ দিছোঁ মাতটো কিয় অহা নাই গম নাপাওঁ প্ৰিয় মই যোনখিনি বাৰু চেষ্টা কৰিছোঁ ক'ব কাৰণে ইমানেই ভিডিঅ'টো নেক্সট ভিডিঅ'ত লগ পাম চক ফাংচনটো